ধি ৰাখিলোঁ। এতিয়া মই চাকি গছ জ্বলাই লওঁ আৰু ধূপ জ্বলাম, ভগৱানৰ ওচৰত সেৱা কৰোঁ, তাৰপিছত চাহ তাহ খাম। আৰু গ্ৰীণ টি খাইছোঁ, ৰঙে খাইছে গাখীৰ আৰু বনভিটা। তাৰপিছৰ খোৱাখিনি বনাম আৰু ৰুটি বনাব লাগিব। বুট দাইল তিয়াই থৈছোঁ, সেয়া বনাম। এইখিনি তিয়াই থোৱা বুট দাইল, মই বুট দাইলখিনি কি কৰোঁ, মই আচলতে বুট দাইল বুলিয়ে নহয়, মই চব দাইল এনেকৈ ধুই কেৰাহীত মানে দি, ইয়াৰ এই ফেনবোৰ দেখিছেনে, এইখিনি মই এতিয়া এই ফেনটো উঠি গ'ল নহয়, এয়া মই এইখিনি ল'ম এতিয়া ধুই, এই ফেনখিনি মই পেলাই তাৰপিছতহে মই কুকাৰত আচলতে দিম। মই ডাইৰেক্ট নিদিওঁ, এয়া এইখিনি এতিয়া মই ধুই ল'ম। এইখিনি মই ধোৱাৰ পিছত এয়া দেখিছেনে, এইখিনি দাইল এয়া ধুই পেলালোঁ। অকণমান দেৰি উতলাই দিলে তাৰ ফেনবোৰ বগা বগাকৈ গোটেইখিনি ওপৰলৈ উঠি আহে। এইখিনি দিলোঁ। আৰু এটা কথা, মই দাইলত মানে উতলাওঁতে কেতিয়াও নিমখ নিদিওঁ, মই পিছত তেল মাৰোঁতে নিমখ দি পেলাই উতলাই দিওঁ। ঢাকি ৰাখিম। এয়া ৰঙে পঢ়ি আছে। কি লিখিছ ৰং? দাইল তেল মাৰি দিলোঁ আৰু হৈ গ'ল। এতিয়া মই ৰুটিটো বনাই লওঁ, আৰু ৰুটিটো আচলতে কি হয়, গৰমে গৰমে খাই ভাল পায়। এতিয়া বনাম। এয়া তাৱা উঠাই দিলোঁ, ইয়াতে মই এতিয়া ৰুটি বনাম। এয়া ৰুটি বেলি মই ডলা এখনত কাগজ পাৰি লৈ থৈ গৈছোঁ। এয়া আমি তিনিটাৰ কাৰণে এয়া কেৰাহী গৰম। মই এতিয়া এনেকৈ আচলতে শুকান ৰুটি বেছি খাওঁ দেই, ঘিউ বা তেল ৰুটি নাখাওঁ, কিন্তু মঠুতে মই ঘিউ দিছিলোঁৱেই, আপোনালোকে দেখিছে, কিন্তু মানে আমি শুকান ৰুটিহে বনাওঁ। ৰুটি বুট দাইল বনাই হৈ গ'ল। এতিয়া মই খাবলৈ দিওঁ এওঁলোকক, দেৰি হৈছে। ৰ'দলৈ যাম, আমাৰ ঘৰত ৰ'দ দেৰিকৈ পৰে, সেইকাৰণে আমি দেৰিকৈ আগফালে ওলাম আৰু আমি খাই লওঁ, তাৰপিছত মই আপোনালোকক আকৌ লগ পাম। চুলিখিনি ধুই এতিয়া ৰ'দত অকণমান শুকুৱাই লওঁ। আমাৰ ঘৰত ৰ'দ খুব কম পৰে। মানে কি তাৰমানে বুঢ়ীয়াই সাধু পঢ়িব ৰঙে, সি অকণমান সেইবিলাককে চাই থাকে এতিয়া। আৰু মোৰ চুলিখিনি শুকাওঁ, অকণমান দেখ চাওঁ। এইজোপা নিম গছ, এয়া দেখিছে, নিম গছ বহুত ডাঙৰ হৈ গৈছে। আজি নিম খাব লাগিব। মই এয়া ধনিয়া দি দিছোঁ, দেখিছে, এয়া ধনিয়া অলপ অলপ ওলাইছে। এয়া দুপাত তিনিপাত হৈছে আৰু আজিলৈকে খোৱা নাই, খাম, সিঁচি থৈছোঁ, ইয়াতো দি থৈছোঁ। এয়া নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি মই মোৰ অন্য এটা ব্লগলৈ আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। দিনটোত কি কি কৰিলোঁ এই সকলোখিনি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এটা টিপছো দিম। ভিডিঅ'টো চালে আপোনালোকে গম পাব। আৰু লগতে আজি ৰঙে ভায়লিন বজাব, হয়নে? ৰঙে ভায়লিন শিকিছিলে আৰু স্কুলতো তাৰ ভায়লিন এটা ক্লাছ হয়, তাতে সি ভায়লিন মানে হেৰিটো লৈছিলে নহয় জানো, ভায়লিনৰ ক্লাছটোৱে সি লৈছিলে। আৰু আমি মিউজিক স্কুলতো তাক এডমিশ্যন লৈছিলোঁ, কিন্তু কেইদিনমানহে যাবলৈ পালে আচলতে। তাৰপিছত কৰোণাৰ কাৰণে আৰু বৰ্তমান বন্ধ হৈ আছে। এতিয়া সি ঘৰতে মাজে মাজে বজায়, মানে 1 বছৰমান চাগে সি ভায়লিনখন হাতেৰে চোৱাই নাই। আজি তাক মই বজাবলৈ কৈছোঁ, কি বজাব সিহে জানে আৰু এতিয়া।
নবজাই নকৰে। এতিয়া অকণমান বজা আমি শুনো দেই, কি কি আছে নহয়, এটা লিখি থোৱা আছে কি কি আছে, সেইখিনিকে সি অকণমান বজাবলৈ দিছোঁ। তাৰপিছত বাকীখিনি আৰু কৰি থাকিম, দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক এটা কৰিব। আৰু তেতিয়াহ'লে আহক আমি আজি কি কি কৰোঁ সেইখিনিকে দেখুৱাওঁ। সেই কেনেকৈ বজাবা, কি কৰিবা তেনেকৈ, কি বজাবা এতিয়া? অঁ মোৰ আপোনাৰ দেশ আছিলে নাই, সেইটো আছিলে নাই? আৰু জনগণতো নাই হোৱা। তই বজাই থকা হ'লেহে ভালকৈ পাৰিবি। ভাতটো বনাবলৈ ৰেডি কৰোঁ, কাৰণ এতিয়া 1 বাজিবই হ'ল, 12:30 হৈ গ'ল। পিছবেলাটো মানে কি হয় 12টা বজাৰ পিছত দেখোন আবেলি হৈ আহে ৰেডি কৰোঁ। তেতিয়াহ'লে খালি খানা যি বৰালি মাছেৰে হ'ব। চাউল ধোৱা পানী সেইখিনি মই কেলৈ থৈছোঁ জানেনে? আজি মাছ খাম যে, মাছ খোৱাৰ পিছত বাচনবিলাক মানে যিবোৰ বাচনত আমি খাওঁ সেইবোৰ মাছ গোন্ধাই থাকে। চাউল ধোৱা পানীত যদি সেই বাচনবোৰ আকৌ ধুই দিওঁ তেতিয়া গোন্ধটো নাইকিয়া হয়। সেইটো এটা টিপছ, আপোনালোকে কৰি চাওক। তেল গৰম হৈ গ'ল কেৰাহী, এতিয়া মই বৰালি মাছ এপিচ দি যাম। এতিয়া ইয়াতে এখন কেৰাহীতে অকণমান তেল দি, বেছি তেল নিদিওঁ, মই তেল কমকৈ দিওঁ। ইয়াতে মই এতিয়া বনাম মাছৰ জোল দি, ইয়াতে মই মাছৰ জোল অকণমান হালধি দিছোঁ, মাছৰ জোলটো অকণমান পনীয়া হ'লে ভাল লাগে, মই বেছি ভাত নকৰোঁ। এতিয়া মই পানী দিলোঁ, এতিয়া মাছটো দি দিম, এপিচ মাছ দিম। আমি 3 কাৰণে 3 পিচ মাছ দি দিছোঁ। লগতে মই ঔটেঙাও দি দিছোঁ।
আছে অলপ পিছতে আমাৰ হৈ যাব আৰু ভাজি এটা বনাম কাটি লৈছোঁ সেইখিনি দাংবডি নহয় ঘেগেৰা মাছ এয়া ভাজিম এয়া মাছৰ জোল হৈ গ'ল কালাৰটো খুব ধুনীয়া হৈছে ইয়াতে দি দিছোঁ ধনিয়া দি দিছোঁ ভাত হৈ গ'ল এওঁলোকক খাবলৈ দিছোঁ এয়া আমি তিনিটা মানুহে খাওঁ গতিকে আমি একেলগে লৈ লওঁ মই এয়া চাউল ধোৱা পানী থৈ দিছোঁ চাউল ধোৱা পানী এতিয়া মই এই মাছৰ মানে গোন্ধটো যাবৰ কাৰণে মই চাউল ধোৱা পানীৰে আকৌ বাচনখিনি ধুম তেতিয়া খুব সহজতে মাছৰ গোন্ধটো নাইকিয়া হয় আপোনালোকে কৰি চাবচোন এই কামটো গম পাব তেতিয়া এই চাউল ধোৱা পানী বাচনবোৰ মই এই ষ্টেণ্ডডালত থৈ দিম এইখিনি শুকাই যেতিয়া যায় মানে ইয়াৰ পানীখিনি যেতিয়া পৰি যায় এইফালেদি যেতিয়া পানীটো ইয়াত পৰি যায় এই বেচিনৰ লগতে থাকে ইয়াত পৰি যোৱাৰ পিছত কি হয় বাচনখিনি আৰু নি পেলাই মই তেনেকৈ আকৌ এই ষ্টেণ্ডত ইয়াত থৈ দিওঁ ভাত পানী খাই আজৰি হৈ গ'লোঁ আমি নহয় জানো ভাত খালোঁ আজৰি হ'লোঁ এতিয়া 3:30 বাজি গ'ল দিনটো ছুটি যায় আজিকালি একদম পাছবেলা হোৱাৰ লগে লগে আৰু আবেলি হৈয়ে যায় মানে সন্ধিয়া হৈ আহেই দেখোন আৰু সময় নাথাকে অকণমান ৰেষ্ট লওঁগৈ আমি দুটাও যাওঁ দুটাই অকণমান ৰেষ্ট কৰি তাৰপিছত উঠি আকৌ ঘৰ চোতাল নহয় ঘৰ সাৰিম ঘৰটো মচিম জ্বলাম সন্ধিয়া 7:30 বজাত আজি দিনটো এনেকৈয়ে পাৰ হৈ গ'ল আপোনালোকক দেখুৱালোঁ দিনটো কি কৰিলোঁ আচলতে বিশেষ একো নাই বেলেগ ধৰণে একো কৰা নাই কিন্তু এনেই আৰু দিনটোতো কেনেকৈ পাৰ হ'ল সেইটোতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ এইবিলাক মই স্মৃতি হিচাপে থাকি যাব মই আগতেই কৈছোঁ মই এইটো আচলতে মই বেলেগ কোনো কাৰণ নাই ভিডিঅ' বনোৱা মোৰ স্মৃতিবোৰ থাকি যাব আৰু বহুত আগতেই ভাবিছিলোঁ ইউটিউব চেনেল এটা খুলিম বুলি নহ'লে খোলা এতিয়া সেইটো কাৰণে এনেকৈ খুলি পেলাই ভিডিঅ'টো ৰাখি দিছোঁ আৰু মোক ফটো মৰাটো খুব আগতে চখ আছিলে খুব ফটো মৰাৰ আগতে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যিসকল মোৰ চেনেলটো নতুনকৈ চাইছে যিসকলে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে যদি ভিডিঅ'বোৰ তেতিয়াহ'লে লাইক এটাও কৰিব আৰু আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ আকৌ আহিম আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ পেলাই তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু বাই বাই